মানে ইও পাদে ময়ো পাদো তাৰপিছত দিও মনতে ভাবোঁ বোলে ই মোৰ পাদৰ বস্তু কিনকে সহ্য কৰি আছে আজি আমি আসাম ফানি ক্লাব তৰফৰ পৰা ৰখালাপৰ লগ কৰিব আহিছোঁ বহুত দিন লগ পাম বুলি ভাবি আছিলোঁ আজি লগ পালোঁ তো লগ পাই ভালেই লাগিল গোটেইখিনিৰ লগত আমি ইণ্টাৰভিউ ল'ম জমনি কৰিম ভিডিঅ'টো সকলোৱে চাই থাকিব আমি এতিয়া ৰখালাপৰ সকলো ব্যক্তিৰ সৈতে চিনাকি হ'ম গোটেইবিলাকে চিনাকি দিব তো তুমি চিনাকি দি দিয়া আই এম ঋষি আহমেদ কেনাই দিছোঁ এনেকৈ অলপ বেছি হ'ল লেভেল মই জিন্তু মেট মই মেন ৰখালাপৰ চাজিয়া তই কিনাৰ মেন মই আছিক কিন্তু প্ৰেমৰ আছিক নহয় এই বহুত বকিয়া হয় মোক দিয়ে মই বিটু আৰু এটা গেলা এটা গেল হয়তো ময়ো ক'ব লাগিব নেকি ভালকৈ উঠছো না গা চা ধোৱা নাই কিন্তু মোৰ নাম ৰাজীৱ আলী চিনাকি হ'ল গোটেইবিলাকৰ এতিয়া আমি চেনেল কেনেকৈ ৰখালাপ কেনেকৈ সৃষ্টি হ'ল আৰু ৰখালাপৰ মানে কমেডি ভিডিঅ' বহুত ভাল হয় তো কেনেকৈ চেনেলটো সিহঁতে মানে বনালে বা ইমান কমেডি ভিডিঅ' কেনেকৈ দিলে আমি সেই বিষয়ে জানিম তো কোৱা মই নকওঁ আমাৰ এই এখেতে ক'ব মানে আমি এটা আমাৰ কলেজৰ ল'ৰাকেইটা মানে লগ লাগি এটা চেনেল খুলিছিলোঁ নলবেৰীয়া মক্কেল বুলি সেই চেনেলটোত আমি এটাই ভিডিঅ' আপলোড কৰিছিলোঁ সেয়া ভিডিঅ'টো আপলোড কৰাৰ পিছত আমাৰ ইয়াৰ ভিডিঅ'টো কিবা চাই ভাল লাগিল নেকি তাৰপিছত ই এটা চেনেল খুলিলে ফানি ভইচ অফ EM বুলি তাত আমি কিছু ভিডিঅ' কৰিলোঁ ভিডিঅ' কৰাৰ পিছত নামটো চেঞ্জ কৰা গ'ল মানে গাঁৱৰ আমাৰ কিছুমান মানুহে ক'লে বোলে ভিডিঅ'টো নামটো চেঞ্জ কৰি দি বোলে চাৰ্চ কৰিলে নাপায় বহুত দীঘল নাম আৰু ই চেঞ্জ কৰি দিলাক মানে ইয়াৰ বায়াকে দিছে নামটো ৰখালাপ বুলি তাৰপিছত ৰখালাপ নামটো দিলাক বহুতে ভাল লগা বুলি কৈছে আৰু নামটো তাৰপিছত বাকীখিনি আমাৰ এখেতে ক'ব ৰখালাপ সেনেকৈ সৃষ্টি হ'ল মানে সেই আমাক বহুতে সুধি থাকে মানে ইউটিউব চেনেল খুলি কেনেকুৱা চেনেল খুলি মানে বেছি গ্ৰ' হয় বা বেছি ফেমাছ হয় তো তাৰ বিষয়ে অলপ ক'ব লাগে যে ইউটিউবত কিছুমান নিজৰ টেলেণ্ট দেখাব বিচাৰে তো কেনেকুৱা ধৰণৰ মানে ভিডিঅ' বনালে সিহঁতৰ মানে চেনেলবিলাক মানে বেছি ওপৰত উঠিব বা বেছিকৈ ভিডিঅ' ভাইৰেল হ'ব তো তাৰ বিষয়ে অলপ ক'ব লাগে আমাক ইউটিউবত সেইটো কথা নাই কেনেকুৱা ধৰণৰ বুলি যাৰ যি টেলেণ্ট আছে সেইটো টেলেণ্ট লৈ আহিব লাগে কাৰণ ধৰি লওক আপুনি কমেডি ভিডিঅ' বনায় কিন্তু আপোনাৰ কমেডিত টেলেণ্ট নাই আপুনি খুব বেছি ভিডিঅ' 5টা 6টা বনাব পাৰিব আৰু তাৰপিছত নোৱাৰিব আৰু যিহেতু আপোনাৰ কমেডিৰ ক্ষেত্ৰত টেলেণ্টে নাই আপুনি কমেডি ভিডিঅ' কেনেকৈ বনাব আৰু আপোনাৰ যি টেলেণ্ট থাকে সেইটোত যদি ভিডিঅ' বনায় আপুনি ৰেগুলাৰ ভিডিঅ' বনাই যাই থাকিব পাৰিব আৰু ৰেগুলাৰ ভিডিঅ' বনাই যাই থকাৰ ফলত আপোনাৰ নিশ্চয় এদিন গ্ৰ' হ'ব ভিডিঅ' ভাইৰেল হ'ব সেইটোৱে আৰু নিজা নিজা টেলেণ্টটো দেখাব লাগে এতিয়া ৰখালাপৰ ফালৰ পৰা মানে প্ৰথম কি কনচেপ্ট আছিল কমেডি আছিল নে মানে বেলেগৰ ভিডিঅ' বনাই কিবা এটা কনচেপ্ট আছিল আৰু ৰখালাপটো মানে প্ৰথম চেনেলটো খুলিছিল প্ৰথমটো ভাইৰেল হোৱা নাছিল ভিডিঅ' ভাইৰেল কেনেকৈ হ'ল চেনেলটো ইমান ওপৰত কেনেকৈ হৈছিলে তাৰ বিষয়ে অলপ কোৱাচোন তাৰ আগত এটা আৰু মই কথা কওঁ ভাইৰেল হোৱাৰ আগত আমাক বহুতে ঠাট্টা কৰিছিল বোলে এলা কি কথা কাম নাই বন নাই বহুত কিবা কৈছিল আৰু বেয়াকৈ গালি দি কিবা কিবি কৈছিল আৰু আমি সেইবিলাক নেওচি বহুত কষ্ট কৰি তাৰপিছত আমি কি কৈছিলোঁ এটা মেট্ৰিকৰ ৰিজাল্ট নামৰ এটা ভিডিঅ' কৰিছিলোঁ মেট্ৰিকৰ ৰিজাল্টৰ সময়ত একদিন আগত দিছিলোঁ ৰিজাল্টৰ আগত এই আইডিয়াটো দিছিল আমাৰ এখেতে বোলে আইডিয়াটো দিলা তাৰপিছত আমি স্ক্ৰিপ্ট ভাবি উলিয়ালোঁ স্ক্ৰিপ্ট ভাবি উলিয়াই কেনে আমি ভিডিঅ'টো কৰিলোঁ পিছত ভিডিঅ'টো বহুত গ্ৰ' হ'ল ছাবস্ক্ৰাইবো বহুতখিনি মানে ভাইৰেল হ'ল আৰু তাৰপিছত এনেকৈ আৰু 29 মেত আমাৰ 29 মেত আমাৰ 1K ছাবস্ক্ৰাইবাৰ হৈছিল সেইটো আমাৰ স্পেচিয়েল দিন হিচাপে আমি মানো আৰু এনেকৈ আৰু ভাইৰেল হৈ গ্ৰ' হ'লোঁ আৰু ঠিক আছে আমিতো জানিলোঁ ৰখালাপৰ বিষয়ে বহুত কথা চেনেল কেনেকৈ গ্ৰ' হ'ল কেনেকৈ ইমান ফেমাছ হ'ল আৰু ৰখালাপ বহুত ভাল আৰু কমেডিয়ান চেনেল বহুত মজা ভিডিঅ' কণ্টেণ্টো ধুনীয়া গতিকে অলপ জমনি আমি শুনিব বিচাৰিম আৰু যিহেতু ফেমাছ চেনেল নলবাৰী আমাৰ জমনি কিবা এটা কৰিব আৰু এওঁলোকে চাব সকলে আমাৰ অকল জমনি নহয় আচলতে আমি ইম'চনো বনাওঁ তাৰপিছত আমি আৰু ৰোমান্টিকো বনাওঁ কমেডিও বনাওঁ তাৰপিছত আৰু মেছেজ দিওঁ ভাল মেছেজ দিওঁ মেছেজবিলাক ভাল হয় নে নহয় দৰ্শকে জানিব কিন্তু আমি নাজানো মেছেজ ভিডিঅ' ভালে হয় চাওঁ আমি প্ৰতিটো ভিডিঅ' চাওঁ সেইকাৰণে আজি লগ কৰিলোঁ ফেমাছ হৈছে ইমান তো এতিয়া আমি জমনি এটা আৰু ভাল চাই শুনিম আৰু আমি এতিয়া জমনি কৰাৰ কথা কৈছোঁ কিন্তু মোৰ আজি বহুত দুখ লাগি আছে কি হৈছে মানে আমাৰ মাজত আজি বছ নাই বছৰ কি হ'ল কথা আৰু সেই আগে বেয়া দিন কিয় যাব বছ ওপৰত যোৱা নাই মানে আলহী খাব গৈছে চ' বছ নাথাকিলেও আমি এছিষ্টেণ্ট দুটা আছোঁ তোমালোকে এটা ধুনীয়া কমেডি কৰি দিয়া আৰু এর নাম ডেকা আৰু মোৰ নাম ভোগখোৱা ভিডিঅ'টোত চ' আমাৰ তাত এটা চিন আছে কাইলৈ বছ যোনটো নেক্সট ভিডিঅ' আহি আছে তাৰ এটা চিন আছে আমাৰ তাৰমানে ই আৰু মই একেলগে বহি থাকোঁ বহি থকাৰ পিছত
মানে ইও পাদে ময়ো পাদো তাৰপিছত দিও মনতে ভাবোঁ বোলে ই মোৰ পাদৰ বাছটো কিনকে সহ্য কৰি আছে আৰু ইও মনতে ভাবে তাকেতো ই মোৰ পাদৰ বাছটো কিনকে সহ্য কৰিছে আৰু মই ভাবোঁ বোলে মইতো আজি মূল্য অহা নাই তাৰপিছত দুটাও গণ লৈ আছে আৰু ই কৈছে মইতো আজি ডিমা অহা নাই বুজি পাইছে না মানে দুটাও গণ লৈ আছে তাৰপিছত আমি দুয়োকে ভাবি থাকোঁতে এইবোৰ বছ আহি পায় বোলে এনেকৈ এটা কথা আছিলে এনেকৈ গ'লেই বাছ পাই ডাইৰেক্ট এই দৌৰাতে কোনো মৰিছানো অলপ খঙত কৈ তাৰ কথা আহিলে ভাল লাগে আৰু অলপ ক'লেই ভাল লাগে তাৰপিছত হেৰি আমিতো আকালে কওঁ বোলে বছ মানে মই পাইছোঁ ই আৰু মুখৰ ৰিয়েকশ্যন বদলি যায় মানে দৌৰে পাদৰ বাছ শুনি আহিছোঁ কোনেনো সহ্য কৰিব তাৰপিছত হেৰি বছে কয় মানে দুয়ো একেলগে পাদি মূলা আৰু ডিমা লগ লগাই আমুল মূলাই গোন্ধাইছা এইটো কমেডি আছে থেংক ইউ বহুত বহুত ধন্যবাদ অলপ জমনি কৰিলে যে আমি ৰখালাপৰতো ইউটিউবৰ লাইফটোহে জানিলোঁ তো তেওঁলোকে ৰিয়েল লাইফত কি কৰি আছে কোনে কি কৰি আছে সকলো আমি এতিয়া জানিম তো কৈ দিয়া মই বৰ্তমান BSc পঢ়িছোঁ BSc 5th চেমত তাত বাহিৰে আৰু বেলেগ একো নাই যিহেতু ষ্টুডেণ্ট আৰু টাইম পালে আৰু ইউটিউবটো কৰোঁ মানে ৰবিবাৰে পঢ়ি আছোঁ যিহেতু মই BA ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ মই হেৰিত এইচএছ ছেকেণ্ড ইয়াৰত পঢ়িছোঁ অহাবাৰ ফাইনেল অহাবাৰ মানে এইবাৰ ফাইনেল দিম মানে ঠিক আছে ভালকৈ পঢ়া মই ছেকেণ্ড ইয়াৰতে একেলগে আমি BA থাৰ্ড চেম আৰু লগতে আমাৰ মাজত বছ এবচেণ্ট আছে বছো মানে BA HS ছেকেণ্ড ইয়াৰতে মানে এওঁ আৰু বছ একেলগে পঢ়ে একেখন কলেজতে অসম বেলেগ পঢ়ে মই নলবাৰী কলেজত পঢ়োঁ নলবাৰী কলেজত পঢ়ে ৰাজীৱ নলবাৰী কলেজত পঢ়ে ৰাজবাগানা পঢ়া নাপে দেখিলে তো তেওঁলোকৰ পাৰ্চনেল লাইফটোৰ বিষয়ে আমি কিছুমান জানিলোঁ কিন্তু ইয়াৰ মাজত আৰু এটা কওঁ যে ইউটিউবৰ পৰা তেওঁলোকে যে ইউটিউবত আহিছে ইউটিউবৰ দুনিয়াখনত তেওঁলোকে ইউটিউবৰ পৰা কি পালে কি হেৰুৱালে তাৰ বিষয়ে অলপ জানিব বিচাৰে মানে ইউটিউবৰ ফালৰ পৰা কি পালোঁ মানে এইটো ইউটিউবত আহি মানে বহুত আমাৰ ভাল পোৱা মানুহো পালোঁ বেয়া পোৱা মানুহো পাইছোঁ কিন্তু বেয়া পোৱা মানুহতকৈ ভাল পোৱা মানুহৰ সংখ্যা বেছি পাইছোঁ চ' সেইটো এটা ভাল লাগে আৰু আমাক বহুত ঠাইত এতিয়া চিনাকিটো হৈ গৈছে বহুত ঠাইত আমি গ'লে আমাক মাতেও ৰখালাপ তেনেকৈ মাতিলে মানে ভাল লাগে এটা বোলে ইউটিউবত কিবা এটা কৰি আছোঁ সেইটোৱে আৰু বিশেষ একো পোৱা নাই ইউটিউবৰ পৰা বৰ্তমানলৈ আৰু বাকী যে কিছুমানে যে ভিডিঅ' চিডিঅ' নোচোৱাকৈ যে কিবা কিবি কমেণ্ট মাৰে সেইটোৰ বিষয়ে মানে কি ক'ব বিচৰা মানে ভিডিঅ'টো ডিছলাইক কৰে বা বেয়াকৈ কমেণ্ট মাৰে সেইটোৰ বিষয়ে কিবা ক'ব বিচৰা নেকি সেইটো বিষয়ে অলপ আগত ক'লোৱে মানে উৎসাহ দিব লাগে কিছুমানে ভিডিঅ' নোচোৱাকৈ গালি পাৰে বা বেয়াকৈ কয় সেইটো নহয় আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কোনটো জেগাত ভুল হৈছে কোনখিনি ভুল হৈছে সেইখিনি আমাক কমেণ্টত জনাওক যাতে নেক্সট টাইম আমি ভাল কৰিব চেষ্টা কৰোঁ সেইটো ভুল যাতে নেক্সট টাইম নহয় সেইটো জনাব লাগে এনে গালি পাৰিব নালাগে কাৰণ ইউটিউবত যোনে ভিডিঅ' বনায় ইউটিউবত বুলি নহয় যোনে ভিডিঅ' বনায় ফিল্ম মেকাৰ হওক কিবা হওক সেইবিলাকে জানে কিমান কষ্ট ভিডিঅ' এটা বনাত কিমান কষ্ট চ' সেইটো বুজিব লাগে আৰু ভুলটো শুধৰাই দিব লাগে যাতে শুধৰাব পাৰোঁ দেখুৱাই দিব লাগে গালি পাৰিব নালাগে গালি পাৰিলে অলপ বেয়া লাগে আৰু মন চন বেয়া লাগি যায় চ' সেইটো কৰিব নালাগে তো থেংক ইউ জীৱনৰ বহুত কথাই জানিলোঁ এওঁলোকৰ নিজৰ লাইফৰো জানিলোঁ ইউটিউবত আহি কি পালে কি হেৰুৱালে এওঁলোকে জানিলে আৰু যিবিলাক হেটাৰ্ছ আৰু মানে যিবিলাকে মানে কমেণ্ট বেয়া কমেণ্ট মাৰে তেওঁলোকলৈ এটা ৰিকুৱেষ্ট ভিডিঅ' বনাই জানে কিমান কষ্ট হয় গতিকে আপোনালোকৰ বেয়া লাগে নাচাব আমাৰ ভিডিঅ'টো গ'লে নাচাব আনছাবস্ক্ৰাইব কৰিব কিন্তু বেয়া কমেণ্ট নামাৰিব কাৰণ আমি গোটেই বেয়া নাবানাও চাগে তো ভিডিঅ'টো যদি বেয়া পাইছে নাচাব আপুনি ডিছকানেক্ট কৰি দিয়ক লগতে এটা কথা কওঁ হেটাৰ্ছ বোৰো আমাৰ একোটা ভিউ আছে সেইকাৰণে কাৰণ তেওঁলোকৰ মানে টাইম ওলাই তেওঁলোকক থেংক ইউ কওঁ কাৰণ তেওঁলোকে আমাৰ টাইম ওলাই আমাৰ ভিডিঅ' মানে ডিছলাইক কৰাৰ কাৰণে ৰখি থাকে আৰু এটা ক্লিক মানে এইটো আনলাইক হ'ব পাৰে কিন্তু এটা ভিউৱাৰ্ছো আৰু অলপ ৱাটচ টাইম তো সেইটোও ভাল লাগে কাৰণ আজিকালি ইউটিউবত ভিউৱাৰ্ছ আৰু ৱাটচ টাইম আৰু ছাবস্ক্ৰাইবাৰ লাগে আৰু তেওঁলোকে আমাৰ ভিডিঅ' পোৱাৰ কাৰণে ছাবস্ক্ৰাইবো কৰি দিব নহ'লে ছাবস্ক্ৰাইব নকৰিলে কেনেকৈ ভালৰ কাৰণে ভাল লাগিল লগ পাই ৰখালাপক বহুত দিন আগতে লগ পাম বুলি ভাবি আছোঁ আজি লগ পালোঁ খুবেই ভাল লাগিল আৰু সকলো বহুত ভাল আৰু ফ্ৰেণ্ড বা জমনিৰ পৰা এইটো জেড বহুত ভাল লাগিল কেতিয়াবা আপোনালোকে যে লগ কৰিব বিচাৰে ৰখালাপক নলবাৰীত আহিব কণ্টেক্ট কৰিব আমাৰ লাগে কণ্টেক্ট নাম্বাৰ দিম আৰু ৰখালাপৰো দিম গতিকে সিহঁতক লগ কৰিব বিচাৰিলে কিবা ইণ্টাৰভিউ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ঘৰ আমাৰ কণ্টেক্ট কৰিব আৰু মঞ্চতো যদি কাৰোবাক লাগে জমনি কৰাৰ কাৰণে বহুত জমনি ষ্টেজ পাৰফৰ্ম কৰাৰ কাৰণে ন ৰেডি বৰ্তমান আমি কৰিম আৰু মঞ্চত লাগিলে এওঁলোকক পাব গতিকে এওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিম আৰু এওঁলোকৰ যদি কোনোবাই ভিডিঅ' চোৱা নাই
চাবৰ কাৰণে লিংকো দিম, আপোনালোকে সকলোৱে চাব পাৰিব। বহুত ভাল মেছেজিং ভিডিঅ', লাভ ষ্টৰী, ইম'চনেল, জমনি হয়, A to Z পায় আৰু বহুত ভাল। তো ধন্যবাদ ৰখালাপ, বহুত ভাল লাগিল লগ আৰু পাই। লগতে মই কওঁ মোৰ লগৰে বন্ধু একেলগে পঢ়িছিলোঁ, একেলগে চ' ইহঁতৰ চেনেলটো একে আছাম ফানি ক্লাব কমেডি ভিডিঅ' আমাৰ দৰে। চ' যোনে চোৱা নাই, চাইছে যদি যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি উৎসাহ দিয়ে তেতিয়াহে নতুন নতুন ভিডিঅ' পাব, নতুন নতুন ভিডিঅ'ৰ কণ্টেণ্ট বনাব পাৰিব, কমেডি কৰিব পাৰিব। কিন্তু যদি ছাবস্ক্ৰাইব নকৰে উৎসাহ অলপ কম পাব। চ' উৎসাহ কম পালে লাহে লাহে উৎসাহটো মৰি যাব। সেইকাৰণে আপোনালোকে উৎসাহ দিব লাগে, উৎসাহ দিলেহে কিবা এটা কৰিব পাৰি। আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰটোও ছাবস্ক্ৰাইব কৰিব ৰখালাপ। আমাৰটোও কৰিব। আৰু লগতে আমাৰ কেমেৰামেন আছে, কেমেৰা পিছফালত আমাৰ গ্ৰুপ আছে, গোটেইকেইটাক আমি দেখাই দিম এবাৰ। তো বলক, ফানি ক্লাব আৰু ৰখালাপ গোটেইবিলাক একেলগে লগ হৈছোঁ এতিয়া। আমি গোটেইবিলাক মেম্বাৰ আজি আহিছোঁ। তো লগ পাই গোটেইবিলাকৰ ভালেই লাগিল। ৰখালাপৰ ভাল লাগিছে চাগে আমাক লগ পাই, নাজানো কিয় ভাল নালাগিব? তো আমি যোৱাৰ আগত আৰু এটা জমনি শুনিব বিচাৰোঁ ৰখালাপৰ পৰা। জমনি উলিয়াম বুলি উলিয়া নহয়, ভিডিঅ'ৰে ডাইলগ দিওঁ। এটা ভিডিঅ'ত মই কৈছোঁ, ডাইলগ নহয় মানে কাহিনী এটা কৈছিলোঁ, দুইজন কালা মানুহৰ কাহিনী। এজন কালা মানুহ মানে বস্তিত কাম কৰি আছে, আৰু এজন কালা মানুহ বজাৰত যাই আছে। এই কাম কৰি থকাটোৱে হেৰি বজাৰত যোৱাটোক মাতছি, বোলে বৰডেকা নুশুনে, কিবা কৰি শিল মাৰি চাপৰা মাৰি কিবিলাক মাতিলাক, কাষক লেগি নাইছি। আহিলে দুইটা কথা পাতিব যে বৰডেকা বজাৰত যাবি নেকি? সি শুনা নাই, যাক কৈছি সিও শুনা নাই, কৈছি নহয় বজাৰত যাম। তাৰপিছত ই আৰু কৈছি বোলে মই আৰু বজাৰত যাবি বুলি ভাবিছিলোঁ, তাৰমানে দুয়োকে শুনা নাই। তো থেংক ইউ, অলপ হাঁহিলোঁ, ভাল লাগিল লগ পাই। তো আপোনালোকৰো থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, টাইম ওলাই চাইছে, তো থেংক ইউ। চ' আজিৰ কাৰণে বাই।